So hello friends, welcome back to the new episode guys. Monotindar video আপোনালোকক স্বাগতম guys. বৰ্তমান মোৰ বিয়াৰ কাম চলি আছে পুৰা। Guys সব পুৰা কাম চলি আছে বৰ্তমান ইয়াতে ভাত খোৱাটো হ'ব আৰু ৰান্ধাটো হ'ব guys. ইয়াতে হ'ব। Guys ইফালে ৰান্ধাটো হ'ব আৰু ইফালে খাৱাটো। আপোনালোকে আহিব ইচ্ছা নেকি guys? যদি ইচ্ছা আছে তেন্তে কমেন্টত জনাই দিব ওকে। Guys সব বেছি নহয় guys মানুহ 300 জন মান হ'ব আৰু। So guys কইনাটো বেছি দূৰৰ নহয় ওচৰৰে হয় খোজকাঢ়ি গিলিয়ে পায় একেবাৰে আধা কিলোমিটাৰ মান দূৰত হ'ব গাইস গাঁৱৰে পাতিছো বিয়াটো লোকেল হা লোকেল লে দে লোকেল মানুহ লোকেল কথা ডাইৰেক্ট না কি কয় গাইস আৰু খানা কি কি দিব আপোনালোকে গম পায় না নাই গাইস গাহৰি এটা আছে আৰু মাছ চাব নেকি গাহৰিটো কিমান ডাঙৰ চাব ব্লগ দেখাই আছো আপোনালোকক ওকে গাইস চাব নাকি মোৰ গাহৰি বিয়াৰ গাহৰিটো ব্লগ দেখাই আছো আপোনালোকক গাইস এইটোৱে হ'ল গাহৰিটো এইটো মোৰ বিয়াৰ গাইস বেছি ডাঙৰ নহয় সৰু আছে গাইস এইটো বেছি ডাঙৰ নহয় গাইস বেছি ডাঙৰ নহয় সৰুৱে কাৰণ বিয়াটো সৰু হ'ব পইচা পাতি নাই গাইস এটাই গাহৰি কে কিলো হ'ব আপোনালোকে জনাবচোন আপোনালোকৰ আন্দাজ মতে কিমান হয় ওকে আৰু গাইস আপোনালোক জনাই হোৱা নাই নহয় ডেটটো কেতিয়া গাইস কেতিয়া ক'বলৈ গ'লে 26 ডিচেম্বৰ গাইস মোৰ বিয়া আপোনালোকে আহিব বুলি আশা ৰাখিছো আৰু গাইস